हेलो एवरीवन মই মমি আপোনালোকক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি নতুন মিনি ব্লগলৈ এয়া পুৰা গাড়ী চাৰি লৈ যাওঁ আৰু এয়া অভাৰটো খুলি থৈ দিছোঁ এতিয়া হঠাতে বৰপেটা ৰোডত যাবলগীয়া হৈছে এয়া গাড়ী চাৰি উলিয়াই এতিয়া আমি যাওঁ মানে মোবাইল বেয়া হৈ গৈছে সফটৱেৰ কিবা হৈ গৈছে মোবাইলটো মানে এতিয়া আমি সাৰ্ভিস চেণ্টাৰত দিব যাওঁ মোবাইলটো মানে বেয়া হৈছে কিবা সফটৱেৰ কিবা বেয়া হৈছে নেকি বহুত মোবাইল তেনেকুৱা হৈছে মানে মাজতে এটা আছ পৰি যায় এতিয়া মানে মোবাইলটো 3 বছৰ ওয়াৰেন্টি আছিল এতিয়া আমি তাতে দিব যাওঁ সাৰ্ভিস চেণ্টাৰত তাতে ঠিক কৰি দিম বুলি কৈছে ফোন কৰা হৈছে আৰু মোৰ হাজবেণ্ডৰ মোবাইল হয় মোৰ নহয় বাৰু তো গাইস এতিয়া আমি ৰোডত যাওঁ আৰু সাৰ্ভিস চেণ্টাৰত মোবাইলটো দি আহিব যাওঁ ডিউটিৰ পৰা আহিছো ভাত পানী খালো আৰু এতিয়া ওলাবই লগা হ'ল কষ্ট আৰু কি কম গাইস গাড়ীখন বহুত ধুনীয়াকৈ ধোৱা আছিলে গাইস যাবলৈ মন নাযায় এতিয়া উপায়টো নাই আৰু ইমান দূৰ বাইকতো যোৱাটো সম্ভৱ নহয় মানে বহুত ধুলি গাইস বহুত ধুলিয়া তো বলা যাও আৰু এতিয়া আমি মোবাইলটো সাৰ্ভিস চেণ্টাৰত এতিয়া দিয়া হংগৈ আৰু সমজাই থৈ আহো 20 দিনৰ পাছত দিম বুলি কৈছে 20 দিনলৈকে ওয়েট কৰিব লাগিব আৰু গাইস কোনটো মোবাইল ঠিক কৰি লৈছিলে গম পাই না এইটো মানে ভাল মোবাইল এটা আছিলে আৰু এই মোবাইলটো থকাৰ বাবে আজি 20 দিনৰ কাৰণে ৰেহাই পাইছে ৰেহাই পাইছে এইটো গাইস এইটো আৰু এতিয়া কেদিন মানৰ কাৰণে এইটোৱে চলাব লাগিব আৰু এতিয়া আমি গৈ আছো আৰু তাৰ হিয়া ৰামথুৰ মোবাইলটো সমজাই দিবৰ বাবে এয়া বৰপেটা ৰোড পাওঁহি আৰু 1 ঘণ্টা লাগি যায় বৰপেটা ৰোড পোৱালৈকে আৰু নিজৰ বস্তু এটা আনৰ হাতত সমজাই দিয়াৰ মানে হেইটো দুখ কোনে বুজি পায় আপোনালোকে এবাৰ কমেন্ট কৰি জনাবচোন দেই আৰু মোবাইলৰ এনেকুৱা অৱস্থা কাৰ হৈছে আপোনালোকে কমেন্ট কৰি জনাবচোন তো গাইস এফালে আমি আহি পাই গলোহি বৰপেটা ৰোড এইটো আমি তলৰ ফালে আহিছো এতিয়া আমি এফালে যাম আৰু এইটো সাইডে যাম আপোনালোকক দেখাই আছো দেই আৰু এইটোৱে হৈছে স্যামসাঙৰ সাৰ্ভিস চেণ্টাৰটো গাইস কেতিয়াও আপোনালোকে স্যামসাঙৰ মোবাইল নলব একদম পস্তাই যাব এইটো লিখা আছে হয়নে তো গাইস এফালে আহি পাই গলোহি সাৰ্ভিস চেণ্টাৰ আৰু মইও এফালে সোমাই আহিলো অফিচৰ ভিতৰত আৰু অফিচৰ ভিতৰত তেখেতলোকে কিনো কয় আমি শুনিম আৰু এতিয়া হেফালে যি কাগজ পাতি লাগে দিয়া গৈছে এটোটো মোবাইল ইয়াতে ভালে নহয় বলে এটো বাহিৰত পঠাব লাগিব আৰু কি কম গাইস পঠাবটো লাগিবই আৰু এই অৱস্থা হৈছিল আজিলৈ মোৰ মিনি ব্লগটো ইমানতে শেষ কৰি দিছো বাই বাই গাইস